টিয়কত চাঞ্চল্যকৰ ঘটনা। টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত বলমা তিনিআলিৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা মাৰুতি ৱাগনাৰ বাহনৰ ভিতৰত উদ্ধাৰ হৈছে এটা মৃতদেহ। মৃতদেহ উদ্ধাৰ হোৱা গাড়ীখনৰ নম্বৰ হৈছে AS23T1709। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি পুৱাৰ পৰাই মাৰুতি ৱাগনাৰ বাহনখন ৰখাই থোৱা আছিল পথৰ কাষত। উল্লেখ্য যে উদ্ধাৰ হোৱা মৃতদেহটোৰ মূৰত আঘাতৰ চিন স্পষ্ট হৈ আছে। আনহাতে বাহনখনৰ ভিতৰত উদ্ধাৰ হৈছে সুৰাৰ বটলো। ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। লগতে মৃতদেহটো উদ্ধাৰ কৰি টিয়ক FRU-লৈও প্ৰেৰণ কৰা হৈছে। এই মুহূৰ্তলৈকে মৃতদেহটো চিনাক্ত হোৱা নাই যদিও বাহনখনৰ পঞ্জীয়ন নম্বৰ অনুসৰি বাহনৰ স্বত্বাধিকাৰী তিনিচুকীয়াৰ বিপ্লৱ চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে। টিয়কত চাঞ্চল্যকৰ ঘটনা। টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত বলমা তিনিআলিৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা মাৰুতি ৱাগনাৰ বাহনৰ ভিতৰত উদ্ধাৰ হৈছে এটা মৃতদেহ। মৃতদেহ উদ্ধাৰ হোৱা গাড়ীখনৰ নম্বৰ হৈছে AS23T1709। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি পুৱাৰ পৰাই মাৰুতি ৱাগনাৰ বাহনখন ৰখাই থোৱা আছিল পথৰ কাষত। উল্লেখ্য যে উদ্ধাৰ হোৱা মৃতদেহটোৰ মূৰত আঘাতৰ চিন স্পষ্ট হৈ আছে। আনহাতে বাহনখনৰ ভিতৰত উদ্ধাৰ হৈছে সুৰাৰ বটলো। ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। লগতে মৃতদেহটো উদ্ধাৰ কৰি টিয়ক FRU-লৈও প্ৰেৰণ কৰা হৈছে। এই মুহূৰ্তলৈকে মৃতদেহটো চিনাক্ত হোৱা নাই যদিও বাহনখনৰ পঞ্জীয়ন নম্বৰ অনুসৰি বাহনৰ স্বত্বাধিকাৰী তিনিচুকীয়াৰ বিপ্লৱ চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক, অসম স্পন্দন।